খিলানা অনিতা নতুন ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি 21 মে, আজি মোৰ হৈছে বাৰ্থডে, মানে আজিৰ দিনটোতে মই জন্ম হৈছিলোঁ। আগতকৈতো বহুত বেলেগ, মানে এইবাৰ বাৰ্থডেটো মোৰ হৈছে জীৱনৰ প্ৰথমটো বাৰ্থডে বিয়া পতাৰ পাছত। মানে এইবাৰ বাৰ্থডেটো হৈছে আগতকৈ বহুত বেলেগ বাৰ্থডে। মানে আগতে আছিলোঁ ছোৱালী থাকোঁতে বাৰ্থডে আছিলে, এতিয়াতো সম্পূৰ্ণ বিয়া পতাৰ পাছত এটা বাৰ্থডে হ'ব। মানে একো চেলিব্ৰেশ্যন বুলি বোলা বস্তুটো নায়েই, মানে চেলিব্ৰেশ্যন কৰা নহ'বই আমাৰ। তাকে গম নাপাওঁ তেখেতে কি কৰে, এতিয়ালৈকে মোক কোৱা নাই। মানে তেওঁ বাৰ্থডে উইচটোৱে যি কৰিলে আৰু ষ্টেটাছ দিছে আৰু বাৰ্থডে উইচ কৰি ষ্টেটাছত বাকী মোক কৈছে মোৰ পৰা তুমি আজি গিফ্ট চিফ্ট একো নিবিচাৰিবা, মোৰ ওচৰত পইচা নাই বুলি কৈছে। তথাপিও নাজানো তেখেত এতিয়া ওলাই গৈছে, ছাৰপ্ৰাইজে পাওঁ নে কি পাওঁ নাজানো, তেওঁ দিয়ে নে নিদিয়ে সেইটোও মই নাজানো। তথাপিও মই আশা কৰা নাই, কিন্তু সৰুকৈ হ'লেও এটা গিফ্ট এটা আশা কৰিছোঁ। মানে তেওঁ নিদিয়াকৈ নাথাকে, মানে প্ৰতি বছৰে বাৰ্থডে তেওঁ মোক মানে কিবা এটা নহয় কিবা এটা হ'লেও গিফ্ট দিয়েই। এবাৰো মই আশা কৰিছোঁ তেওঁ যাতে মোক এটা গিফ্ট দিয়ে, সৰুকৈ হ'লেও মানে মনটোত অলপ হ'লেও ভাল লাগিব। তথাপিও মানে আৰু এতিয়া মই বাৰীৰ পাছফালে আহিছোঁ, মানে পথাৰৰ কাপোৰ ভৰাবলৈ আহিছোঁ। দেখিছেনে বতৰৰ কোনো গতি নাইকিয়া নিচিনাই হৈছে, এনেকুৱা ডাৱৰীয়া হৈ আছে নহয় বতৰবোৰ। এতিয়া প্ৰায় গধূলি হ'বলৈ হৈছে আৰু 4:10 হ'ল। মই এতিয়া মানে পাছফালেই আছোঁ, ঘৰতে যোৱাই নাই, যামহে আৰু। এই কিবা ফুল কেইটামান পালোঁ, আমাৰ ইয়াতে আছিলে, কেইপাহকে লৈ ধুনীয়াকৈ আছোঁ। ফটো এখন কেপচাৰ কৰি দিছোঁ, ফটো এখন মাৰি দিছোঁ। এয়া পথাৰৰ মাজতে মই আছোঁ। মোলৈ কি আনিছা চাওঁ, বাৰ্থডে গিফ্ট লাডু কি আনিছা? এইটো কি বাৰ্থডে গিফ্ট? আইও মোলৈ বাৰ্থডে গিফ্ট আনিছে। আনবক্সিং কৰিব লাগে নহয়, ভিডিঅ' কৰিলে দেখাম। খোলা ভিডিঅ'ত খোলা দিয়া, বাৰ্থডে গিফ্ট দিয়া। কি আনিছা? এইকেইটা কি হৈছে? অঁ চাওক, ৰঙা ৰঙা। অঁ আপেল আহিছে মোলৈ। সেইটো বেকেটাই হৈ থাকিলে চাগে। অৱস্থা বেয়া কৰিলে, খোলা আছে কেকৰ বোলে অৱস্থা বেয়া কৰিলে। এইকেইটা মোক আকৌ এইটো মোৰ ধুনীয়া কেকটো দেই। সেইটো কেক আনিছে মোৰ ভাগত, মোৰ বাৰ্থডে কেক দেই। এইটো ভাগি গ'ল খালি ন, আনোতে অকণমান খেলি মেলি হ'ল। এবাৰ 1 কেজি কেক কাটিছোঁ, অহা বছৰলৈ 10 কেজি কাটিম, শূন্যতা বঢ়াই দিম। এয়া দেখিছেনে, তেওঁ মোক সৰুকৈ হ'লেও এটা ছাৰপ্ৰাইজ বাৰ্থডে মানে গিফ্ট দিলে। গিফ্ট মানে কি কওঁ, মই বিচৰা নাছিলোঁ তেওঁ যে মোক এনেকুৱা এটা ছাৰপ্ৰাইজ দিয়ক বুলি। অলপ হ'লেও মানে ভাবিছিলোঁ আৰু, তথাপিও মনটো অকণমান ভাল লাগিলে। তেওঁৰ মৰমবোৰ যাতে আমাৰ এনেদৰে পাৰ হওক আৰু তেওঁৰ লগত যাতে মই সদায় থাকিব পাৰোঁ। এয়া আমাৰ মাক মই অকণমান কেক অকণমান খুৱাই দিম বাৰু, চাব দেই। দুইটাই কেক কাটি আছোঁ, মানে কোনো বাৰ্থডে মানে মই কৈছোঁ মোৰ হেপী বাৰ্থডে বোলা গানটো গোৱা আকৌ নেগালে। এয়া মই তেওঁক বাৰ্থডে কেকটো খুৱাই দিছোঁ, তাৰপাছত খুৱাইছোঁ মোৰ শাহু মা মানে মই শাহু মা বুলি নকওঁৱেই, নিজৰ মা বুলিয়ে ভাবোঁ, আৰু তেওঁ মোক নিজৰ মাৰ দৰেই মৰম কৰে। এয়া অকণমান ফূৰ্তি কেক হনাহনি কৰিছোঁ আৰু চাব, অকণমান মৰম দিব আপোনালোকে ভিডিঅ'টোত। এয়াই আমাৰ মৰম ভাল পোৱা এইবোৰতে জড়িত হৈ আছে দুইটাৰ মাজত। এতিয়া অলপ সময়ৰ পিছত তেওঁলোকে চাহ খাই পিনে দুইটাক ঘৰত থ'বলৈ গৈছে। তাতে বাই বাই আজি।